हेलो फ्रेंड्स আজি এনেকুৱা এটা অদ্ভুত জেগাত আহিছো আৰু এটা বহুত মানে বেলেগ বস্তু দেখুৱাম বুলি ভাবিছো বেলেগতকে একদম বেলেগ ভিডিওটো সকলোৱে চাব আৰু মইতো দেখাই নাইকিয়া আজি ফাৰ্স্ট দেখিম হয়তো আপোনালোকেও চাগে এনেকে দেখি পোৱা নাইকিয়া খাই পাইছে কিন্তু খোৱা বস্তু বুলি কৈ দিলো প্ৰথমে এতিয়া বস্তুটো গৈ পেলাই দেখুৱাম কিনো বাৰু মানুহে খায় আৰু কেনেকে আমাৰ অসমত এই বস্তুটো হৈছে কি কৰি পেলাই কেনেকে হোৱালে সেই বস্তুখিনি সকলোখিনি মই আপোনালোকক এতিয়া দেখুৱাম একদম নেচাৰেল পৰিৱেশ নেচাৰেল বস্তু চাই যাব এই বাগানখন মই ধুনীয়াকৈ দেখুৱাই দিছোঁ ইয়াৰ চাওক ইয়াৰ পৰা ইমান দূৰলৈকে আছে सबते এটা দুটা তিনটা এনেকে লাগি আছে কৰবাত ফুল কৰবাত কলি কৰবাত একদম ডাঙৰ 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 ডাঙৰকে লাগি আছে একেতে বহুত কষ্ট কৰিছে কৰি পেলাই আজি ফল পাইছে বহুত ভাল লাগিছে আমাৰ জাগিৰোডৰ ওচৰতে ইমান ভাল এখন বাগান দেখি বহুত ভাল লাগিছে কাৰোবাক লাগিলে মই এড্ৰেছটো দি দিম আপোনালোক আহিব আজি নিবা নেকি ভাল লাগিছে চুপলা চোৱাচোন এই ড্ৰেগন ফ্ৰুট চোৱাচোন ড্ৰেগন ফ্ৰুট আমি আজি খাম এইটো কোনটো নিবা অ' মাই গড চিলেক্ট কৰিছে দেখিছেনে নাই একদম ডাঙৰটো আৰু কাঢ়া কালাৰ যিটো সেইটো এটা নিবা এটা নিলে কোনে খাব এইটো নিবা অঁ আৰু ৰিচা বাইদেৱে নিয়ে নে নিনিয়ে বা কোনটো Oh wow. Oh, top nim baba. কি ধুনীয়া লাগিছে নহয় ইয়াৰ পৰা একদম তালৈকে আছে দেখিছেনে কি ধুনীয়া পৰিৱেশ অ'কে গৈ আছো ঠিক আছে আমার मैडम एकदम ऊपर उठिल लगे এইকেইটা চবজি ধুয়ে দিছো আৰু দে বেয়া পালেও ভাল পালেও এনেকে মই ড্ৰেগন ফ্ৰুট কেতিয়াও দেখা নাই মই মানে একদম পলিয়া হৈ গৈছো বহুত ভাল লাগিছে মোৰ ল'ৰা ছোৱালী পাগল হৈ গৈছে বহুত দীঘল পিছফালে বহুত দীঘল আছে এৰিয়াটো বহুত ধুনীয়া ঠাণ্ডা পৰিৱেশ একদম বহুত ভাল লাগিছে মানে लड़ा बोलिया पोकला की बाबा यार চাওকচোন ইমান ধুনীয়া ইমান ভাল বস্তু এটা এইটো চাওক এইটো একদম অৰিজিনেল কালাৰ এইটো কালাৰে কোনো ইয়াতে মই বেলেগ একো দিয়া নাই কমপ্লিট অৰিজিনেল এইটো বহুত ডাঙৰ হৈছে আৰু এনেকে গোটেই গছখিনিতে ধুনীয়াকে লাগি আছে এয়া চাওক এটা কৰি এক কেজি ন 1 কেজি 1 কেজি 60 গ্রাম
হয় এয়া মানুহ আহিয়ে থাকে ইয়াতে ইয়াৰ ঘৰৰ পৰাই নিয়ে তেখেতে বজাৰলৈ নিব লগা আজিলৈকে হোৱা নাই বুলি কৈছে তেখেতৰ মানে ভাল চলি আছে আৰু কষ্টৰ ফল পাইছে বহুত ভাল লাগিছে কেনেকে উঠালে আপুনি হয় গছটো উঠাইছো আপোনাৰ মানে মৰিগাঁৱত এজন খেতিয়ক আছে মোৰ নিচিনা হয় এই খেতিয়কজনৰ পৰা মই পৰামৰ্শ ল'লোঁ পৰামৰ্শ লোৱা মতে কাম কৰিলোঁ তেওঁ কিছুমান দিহা পৰামৰ্শ দিলে দিয়াৰ পিছত মানে মই তেওঁলোকৰ মতে কৰিলোঁ কৰাৰ পিছত এতিয়া দিছে আৰু হয় হয় এতিয়া আপুনি একদম পুৰা কৰিব পাৰিলে বুলি গম পাই গ'ল আৰু ন এতিয়া পাৰিব আৰু বেলেগকে ডাঙৰ বাগান খোলো বুলি ক'লেও কৰিব পাৰিব ন হয় হয় বহুত ভাল লাগিছে মানে কি আৰু আমাৰ অসমত মই দেখাই নাইকিয়া এই প্ৰথম দেখিছোঁ আমিতো জাগিৰোডত থাকোঁ এই জাগিৰোডৰ পৰা এই আপোনাৰ বাগানখন চাওঁ বুলি আহিলোঁ আৰু লগতে কিনিও নিম বাৰু আজি বহুত ভাল লাগিলে মই গোটেই বাগানখন এপাক দেখুৱাই দিওঁ দেই ইয়াৰ লগতে ভোট জলকীয়া গছো কি ধুনীয়াকৈ লগাইছে লাগি আছে ভোট জলকীয়া লগতে অমিতা গছবিলাকো চাইডে চাইডে দি দিছে চবতে লাগি আছে খাও লাগিছে কাটি কাটি খাই দিওঁ নেকি এইটো চোৱা না কি টেষ্ট হ'ব ভাই ট্ৰাইংগল এয়া দেখিছেনে নাই সন্ধিয়া লাগি আহিছে যদিও কিমান ক্লিন আহিছে একদম ড্ৰেগনকেইটা দেখিছে ফ্ৰুট শ্ব'টো এচা खा दूंगी आज तुझे मैं काट के या एकदम नेचारेल परिवेशत किमान धुनिया जगात पातिसे बागानখন बहुत ফুলি আছে বহুত মানে সবতে লাগি আছে এজোপা বাকি নাইকিয়া সবতে এনেকে ধুনীয়া ধুনীয়াকে লাগি আছে এটা এটা খুঁটা পুতি দিছে এয়া দেখিছেনে এয়া সেই কি বুলি কয় এইবোৰ চিমেণ্টৰ এটা এটা খুঁটা এনেকে পুতি দিছে দি পেলাই তাত এয়া এই টায়াৰত বস্তুটো ধুনীয়াকৈ হৈছে কিবা শিপাই হৈছে বস্তুটো দেখিছেনে এইটো গছটো প্ৰথমতে সৰু সৰু পুলি মাটিত লগাই দিছিলে এনেকৈ শিপা দি গৈ 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 এনেকুৱা এজোপা এজোপা ডাঙৰ ডাঙৰ গছ হৈছে এয়া চাগে কাটি দিলে ইয়াৰ পৰাই গছটো হ'ব নেকি এইটো কাটি নি লগালে এই শিপাটো কোচত লগাই দিলে বহুত ভাল বস্তু এইটোতো খালে কি হয় সকলোৱে জানেই আৰু আমাৰতো বহুত দাম ইয়াত অকণ কম হ'ব নাজানো কি নহওক বহুত ভাল লাগিছে আৰু আগলৈকে আছে দেখুৱাম লাল 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 ড্ৰেগন ফ্ৰুট খালো